হে আপোনালোকৰ আমাৰ ভিডিঅ' বিলাক চাই ভাল লাগছি চেনেলটো সাবস্ক্ৰাইব অতি সোনকালে কৰি লওক আৰু ঘণ্টা বটনটো টিপি দিব। No pani ketua. Iku sia. Keren halesu. Sama tik dia nas lebar. Ke. Result receive laita. Ha? Result receive laita. Bagi mari tadi. Bawa na tadi dia কথা নাছিল। Iya. Bana na. কি? Aji 25 তারিখ মে। আজি নহয়। Tel alga Aji bunuh. kamu sadar coba perek mah sadar mana. Ya, apa saya? Ada salah sama Sadar ada kamu benar sadar. Ada salah. Dengan jatuh sadar nak kau molo sah. Gimana disebut malah? Ha? Result tu Saudi, oh number oh. ও নাম্বার মোৰ 742 আছিল নেকি? 742. Eh, bawa musuh ya di dalam apa? ए भाइ यार बेसी के ना पास पर बेन लिगा त जाउते बेले उक पास साडे 13 नम्बर थियो 742 এর চাইছো মই কেরাম হেলে 742 roll number iman dia. 742 নাম্বার Nanti kita এক দুই kita nego hasil দেখুন roll number. বাবা ফেল করছে আপা হে নহয় তোর বাপ সব হচ্ছে টিউশন না সে সংস্কৃত টিউশন ছিল কি ফেলে টিউশন লতে লতে হে বললি Kuritala bara di sana ada. Eh, mari tu. হরিতাল হে জানুয়ারি মাস পরার পর টিউশন Dia di bar. দেখাতন নাম্বার তো কইছো সাজাও Mun nama salah nanti. কে Kita sari para file bosor এই বছর কি হইছে গম পাছো বেটা নেটপেক তো খরচ করে লাভ নাই ফাঁসি যারে দিতে নিবা ফেলুর ঘরতে মোর গাড়ি ফাঁসি মই যাও আজি লাগি পাপা ও পাপা কি হল ও মেট্রিক ফেল করলু কি ফেল করলি মেট্রিক উচ্চন ও মেট্রিক ফেল করলু মেট্রিক ফেল করলি আর তোর কি গলে গুদম সুদম কলাছ সা না তো গুদম মই দিয়া না নি গুদম লগাই দিছো তো না ঠিক আছে আর মেট্রিক যে ফেল করলি তো ইমান ডাঙৰ প্রাইভেট স্কুল পঢ়িছো তো মেট্রিক ফেল উলো ঘৰ পা উলো যা হয় দৰ্শকসকল আপোনালোকে ঠিকে শুনিছে আমি এতিয়া উপস্থিত আছোঁ অসমৰ আঞ্চলিক খাদ্য পৰীক্ষাত অসমৰ 10 স্থানৰ ভিতৰত অন্যতম স্থান লাভ কৰা অৰূপ কলিতাৰ ঘৰত এয়া আমি অৰূপ কলিতাৰ ভাষ্য ল'বলৈ তেওঁলোকৰ ঘৰত উপস্থিত হৈছোঁ ঘৰত আহি উপস্থিত হৈছোঁ এয়া আপোনালোকে দেখিছে এয়া অসমৰ অৰূপ কলিতা 10 স্থানৰ ভিতৰত অন্যতম স্থান দখল কৰা অৰূপ কলিতা আমাৰ মাজত উপস্থিত হৈছে আমি তেওঁৰ পৰা তেওঁৰ আজিৰ দিনটোৰ অনুভৱ জানিব বিচাৰিছোঁ কিনো কম মই বহুত কষ্টৰে পঢ়া শুনা কৰিছোঁ দেউতা হাজিৰা কৰি এনে মোক পঢ়া খৰচ দিছে আৰু সকলোৱে মোক গাঁৱৰ মানুহে মোক ছাপোৰ্ট কৰিছিল সকলো সহায় কৰিছিল বাছ এইখিনিয়ে আৰু এনে তুমি দৈনন্দিন কিমান সময় পঢ়া শুনা কৰিছিলা মই দৈনন্দিন 20-22 ঘণ্টা পঢ়িছিলোঁ 20-22 ঘণ্টা পঢ়িছিলা বাকী সময়খিনি কেনেকুৱা পাইছিলা বাকী সময়খিনি লুকা-ভাকু খেলে কাবাডী খেলা যাওঁ চোৱা-চুই খেলা বাকী শৌচ পেচাববিলাক শৌচ পেচাব মই হাগিছত কৰিছিলোঁ হাগিছ হয় আপোনালোকে দেখিবলৈ পাইছে অৰূপ কলিতাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা ধুনীয়া নিউজ পাইছে যে তেওঁ হাগা সময়খিনি তেওঁ হাগিছত কটাইছিল গতিকে এনেকৈ কৰিব পাৰি সচৰাচৰ আমি দেখা যায় যে আমি হাগি মুচি বহুত সময় খৰচ কৰোঁ কিন্তু তেওঁ দেখিবলৈ পাইছে হাগা মুচা সময়খিনি কেনেদৰে কভাৰ কৰি তেওঁ পঢ়া শুনাত মনোযোগ কৰিছে হয় দৰ্শকসকল আপোনালোকে জানে যে আমাৰ ষ্টুডিঅ'ত ফোন লাইন খোলা আছিল গতিকে তেওঁৰ ভাষ্য শুনি এজন দৰ্শকে আমাক ফোন কৰি সুধিছে তেওঁৰ যি হাগিজ পিন্ধি তেওঁ পঢ়া শুনা কৰিছিল তেওঁৰ কিবা পোকৰৰ কিবা প্ৰব্লেম হৈছিল নে আমি তাৰ পৰা জানিব বিচাৰোঁ মোৰ প্ৰব্লেম একো হোৱা নাই সময়ৰ লগে লগে চব ঠিক হৈ গৈছে আৰু মোৰ দেউতাই কিন্তু মোৰ লগত বহুত কষ্ট কৰিছে হয় আপোনালোকে দেখাবলৈ পাইছে তেওঁ এই কষ্টৰ ফল যে মিঠাই প্ৰমাণ কৰি দেখুৱাইছে আৰু কৈছে যে তেওঁৰ দেউতাই এই ক্ষেত্ৰত তেওঁক বহুত সহায় কৰিছিল আমি এতিয়া তেওঁৰ দেউতাকৰ পৰা তেওঁৰ অলপ অনুভৱ আজিৰ দিনটোত তেওঁ কেনেদৰে সাফল্য অৰ্জন কৰাত তেওঁ সহায় কৰিছিল জানিব বিচাৰোঁ এয়া আমি আজি আমাৰ অৰূপ কলিতাৰ দেউতাকৰ সন্মুখত আহি উপস্থিত হৈছোঁ তেওঁৰ পুত্ৰৰ সাফল্যত আমি তেওঁৰ অনুভৱ জানিব বিচাৰিছোঁ আজিৰ দিনটোত হয় এয়া আপোনালোকে দেখিবলৈ পাইছে দেউতাক বহুত আৱেগিক হৈ পৰিছে
হয়তো তেওঁৰ বহুত কষ্ট হৈছিল তেওঁক ইমানখিনি সাফল্য অৰ্জন কৰি সহায় কৰাত আপুনি আপোনাৰ পুত্ৰৰ লগত কেনেকুৱা ধৰণে আপুনি সহযোগ হৈ আছিল ইমান সাফল্যত জানিব বিচাৰিছোঁ মই বহুত কষ্ট কৰি ল'ৰাটোক পঢ়া শুনাত আগবাঢ়ি নিছিলোঁ গতিকে মোৰ তাতকৈ বেছি ভাল লাগিছে কি মই এজন মধ্যবিত্ত মানুহ বেলেগৰ ঘৰত দিন হাজিৰা কৰি মই পৰিয়ালটো পুহি আছোঁ মই আজিলৈকে কোনো স্কুলত কাঠি খচি পোৱা নাই মই একো নাজানো হয় এইখিনিতে আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ যে তেওঁৰ দেউতাক যিজন ল'ৰাই আজি অসমৰ ভিতৰত অন্যতম স্থান দখল কৰিবলৈ সক্ষম হৈছে তেওঁৰ দেউতাকে আজিলৈকে স্কুলৰ কাঠিয়ে দেখা পোৱা নাই বুলি তেওঁ প্ৰকাশ কৰিছে আপোনাৰ আজিলৈকে স্কুলত কাঠি দেখা পোৱা নাই গতিকে মোৰ পুত্ৰই যে ইমান ভাল এটা ৰিজাল্ট কঢ়িয়াই আনি গাঁওখনৰ লগতে মোৰ আৰু তেওঁ পঢ়া বিদ্যালয়খনৰ সুনাম কঢ়িয়াই আনিছে গতিকে মই বহুত আজি আনন্দিত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু মোৰ ল'ৰাই এই অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিছে আপোনাৰ লগত চাগে আজি আপোনাৰ পত্নীও সমানে সুখী আপোনাৰ পুত্ৰৰ সাফল্যত হয় তেওঁ যদি এই পৃথিৱীত থাকিল হয় নিশ্চয় তেওঁ সুখী হ'ল হয় গতিকে দুখেৰে মই জনাইছোঁ যে তেওঁ এই পৃথিৱীত বৰ্তমান হয় অতি দুখজনক কথা আপোনালোকে দেখিবলৈ পাইছে তেওঁৰ পত্নী এই পৃথিৱীত আৰু বৰ্তমান নাই গতিকে তেওঁ হয়তো আমাক আজি আৰু বেছি সময় দিব নোৱাৰিব তেওঁ বৰ্তমান আৱেগিক হৈ পৰিছে গতিকে আমি এতিয়া ইয়াৰ পৰা বিদায় মাগিছোঁ কেমেৰা পাৰ্চন নয়নৰ লগত মই অমিত ধন্যবাদ হয় আজি আমি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' পঠালোঁ আপোনালোকে ভিডিঅ'টো চাব কেনে লাগে ক'ব আমি বৰ্তমান এই এমাহ ধৰি আমি ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ কাৰণ আমি আমাৰ এক্সাম লগতে ফাংচন আছিল গাঁৱৰে ৰঙালী বিহুৰে ফাংচনত বিজি আছিলোঁ গতিকে আজি কোনো প্ৰিপাৰেশ্যন নহয় হঠাৎ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত পঠাইছোঁ ভিডিঅ'টো চাব ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব